আমাৰ অসমত এতিয়া বৰ্তমান এটা বিতৰ্কিত বিষয় হৈছে আমাৰ অগ্নিনাভ মন্দিৰ, নাজিৰাত অৱস্থিত যি অগ্নিনাভ মন্দিৰ, আৰু সেই অগ্নিনাভ মন্দিৰক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক হোৱা আমি দেখিবলৈ পাই আছোঁ। অগ্নিনাভ শিৱ মন্দিৰলৈ মই নাযাবলৈ কোৱা নাই। আচলতে ক'বলৈ গ'লে শিৱৰ প্ৰতি যি ভক্তি, সেই ভক্তি আগত ৰাখি বিভিন্নজন অগ্নিনাভ মন্দিৰলৈ যায়। গতিকে অগ্নিনাভ মন্দিৰলৈ যোৱাক লৈ আমি কোনো বিতৰ্ক কৰিবলৈ নাযাওঁ, কাৰণ ভগৱানক আমি বিশ্বাস কৰোঁ, কিন্তু কিছুমান অন্ধবিশ্বাস বিশ্বাস নকৰোঁ। কাৰণ মই পূজাৰী বা অন্য তেনেকুৱা কোনো মানুহক মই বিশ্বাস নকৰোঁ, মই কেৱল ভগৱানক বিশ্বাস কৰোঁ। আৰু ক'বলৈ গ'লে বৰ্তমান আমি বিজ্ঞানৰ যুগত আছোঁ। সেই বিজ্ঞানৰ যুগত কিদৰে আৰু ক'বলৈ গ'লে অনলাইনৰ জৰিয়তে কেতিয়াও পে'মেণ্ট কৰি কেতিয়াও ভগৱানৰ আশীষ ল'ব নোৱাৰি। গতিকে ক'বলৈ গ'লে সেয়া মই বিশ্বাস নকৰোঁ। আৰু বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰাটো, শিখা মজিনদাৰ, বেজবৰুৱাক উত্থাপন কৰাটো সেয়া স্বাভাৱিক, কাৰণ সেই প্ৰশ্নটো উত্থাপন কৰিবলৈ বিভিন্নজন মানুহ বাধ্য হোৱাটো স্বাভাৱিক। কাৰণ ফেচবুক তথা বিভিন্ন ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট কৰাটো স্বাভাৱিক, কিয় নকৰিব, কাৰণ সেয়া সম্পূৰ্ণ অধিকাৰ আছে। কাৰণ বৰ্তমান আমি বিজ্ঞানৰ যুগত আছোঁ। সেই বিজ্ঞানৰ যুগত কিদৰে অনলাইনৰ জৰিয়তে পে'মেণ্ট কৰিলে সেয়া সম্ভৱ হৈ উঠিব। আৰু বিভিন্নজনে কিদৰে কৈছে, আৰু সেয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাওক। কেনেকে মন্দিৰটো খবৰ কেনেকে পালে? মন্দিৰটো খবৰ মানে ধৰক আমাৰ ওচৰৰ মানুহ আহিছিলে, তেওঁলোকে ক'লে, মানুহৰ মুখতো শুনিছো, শুনি পেলাই মানে ধৰক যিটো বিশ্বাস আছে, সেই বিশ্বাসৰ ভিত্তিতে তেওঁ আজি বাবাক দৰ্শন কৰিবলৈ আহিছে। ইয়াৰ তাৰমানে চিষ্টেম যিটো তেখেতলোকে কৰিছে, এই চিষ্টেমটোত আমি অলপ হতাশাত ভুগিবলগীয়া হৈছে। কিয়নো ভক্ত এজন আহে বহুত কল্পনা লৈ, ভক্তৰ পাছে পাছেহে আপোনাৰ ভগৱান যায় বুলি আমি জানো। কিন্তু তেনেস্থলত যদি ভক্ত আহি ইয়াত এগছ চাকি দিব নোৱাৰে, এখন যদি শৰাই নিজৰ ঘৰৰ পৰা অনা শৰাইখনো যদি দিব নোৱাৰে, তেনেকুৱাত অলপ মানে ভক্তই কষ্ট পায়। আৰু সেই ভক্তৰ কষ্ট পোৱাৰ ফালতে চাগে অকণমান এনেকুৱা বিতৰ্কলৈ সোমাইছে বুলি মই অকণমান অনুভৱ কৰোঁ। যিসকলে শিৱ বাবাক আৰাধ্য দেৱতা হিচাপে জ্ঞান কৰে, আৰু তেওঁলোকে সেই শিৱ বাবাক ভক্তি ভৰা সেৱা কৰে, আমি সেয়া সকলোৱে গম পাওঁ। আৰু অগ্নিনাভ মন্দিৰো সেয়াই। আৰু অগ্নিনাভ মন্দিৰলৈ বিভিন্নজন যোৱা আমি দেখিবলৈ পাওঁ, ভক্তৰ সমাগম হোৱা আমি প্ৰতিটো দিনেই ভক্তৰ সমাগম হোৱা আমি দেখিবলৈ পাওঁ। কাৰণ বিভিন্নজনে শিৱক বিশ্বাস কৰে, আৰু শিৱক বিশ্বাস কৰি বিভিন্নজনে ভক্তি এটা মনেৰে যায় নাজিৰালৈ, আৰু নাজিৰাৰ যি অগ্নিনাভ শিৱ মন্দিৰ, সেই শিৱ মন্দিৰত দান বৰঙণি আগবঢ়াই এটা সেৱা লৈ আহে। অগ্নিনাভ শিৱ মন্দিৰলৈ মই নাযাবলৈ কোৱা নাই। আচলতে ক'বলৈ গ'লে শিৱৰ প্ৰতি যি ভক্তি, সেই ভক্তি আগত ৰাখি বিভিন্নজন অগ্নিনাভ মন্দিৰলৈ যায়। গতিকে অগ্নিনাভ মন্দিৰলৈ যোৱাক লৈ আমি কোনো বিতৰ্ক কৰিবলৈ নাযাওঁ, কাৰণ ভগৱানক আমি বিশ্বাস কৰোঁ, কিন্তু কিছুমান অন্ধবিশ্বাস বিশ্বাস নকৰোঁ। কাৰণ মই পূজাৰী বা অন্য তেনেকুৱা কোনো মানুহক মই বিশ্বাস নকৰোঁ, মই কেৱল ভগৱানক বিশ্বাস কৰোঁ। আৰু ক'বলৈ গ'লে বৰ্তমান আমি বিজ্ঞানৰ যুগত আছোঁ। সেই বিজ্ঞানৰ যুগত কিদৰে আৰু ক'বলৈ গ'লে অনলাইনৰ জৰিয়তে কেতিয়াও পে'মেণ্ট কৰি কেতিয়াও ভগৱানৰ আশীষ ল'ব নোৱাৰি। গতিকে ক'বলৈ গ'লে সেয়া মই বিশ্বাস নকৰোঁ। আৰু বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰাটো, শিখা মজিনদাৰ, বেজবৰুৱাক উত্থাপন কৰাটো সেয়া স্বাভাৱিক, কাৰণ সেই প্ৰশ্নটো উত্থাপন কৰিবলৈ বিভিন্নজন মানুহ বাধ্য হোৱাটো স্বাভাৱিক। কাৰণ ফেচবুক তথা বিভিন্ন ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট কৰাটো স্বাভাৱিক, কিয় নকৰিব, কাৰণ সেয়া সম্পূৰ্ণ অধিকাৰ আছে। কাৰণ বৰ্তমান আমি বিজ্ঞানৰ যুগত আছোঁ। সেই বিজ্ঞানৰ যুগত কিদৰে অনলাইনৰ জৰিয়তে পে'মেণ্ট কৰিলে সেয়া সম্ভৱ হৈ উঠিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেন্তে লাইক এটা কৰি থৈ যাব। লগতে আপোনালোকে কমেণ্ট কৰি জনাব, আপোনালোকৰ মন্তব্য প্ৰকাশ কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।